মই আব্দুল আৱাল দশমমান শ্ৰেণীৰ তৃতীয় পাঠটো এবনাতু ৱা উম্মুহা পাঠটোৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ। দ্বিতীয় পেৰাগ্ৰাফ। কানা মিন আদাতে উমৰ ইবনুল খাত্তাব। কানা মানে আছিল, মিন আদাত অভ্যাস আছিল, উমৰ ইবনুল খাত্তাব খাত্তাবৰ অভ্যাস আছিল, আইয়াছিৰা ফিল লাইলে ৰাতি ঘূৰি ফুৰাটো লৈয়া আৰেফা জনাৰ বাবে, আখবাৰা খবৰবোৰ, নাচ মানুহৰ খবৰবোৰ জনাৰ বাবে, আহৱাল আহোম আৰু সিহঁতৰ অৱস্থাবোৰ। উমৰ বিন খাত্তাবৰ এটা অভ্যাস আছিল কি, যে তেওঁ মানুহৰ খবৰ আৰু অৱস্থা জানিবৰ কাৰণে ৰাতি ঘূৰি ফুৰিছিল। ৱাজাতা লাইলাতান কোনো এক ৰাতি, কানা ইয়াছিৰু তেওঁ ভ্ৰমণ কৰিছিল, ফি তুৰুকিল মাদিনাতি মদিনা ৰাস্তাবোৰত, ফাছামিআ আৰু তেওঁ শুনা পাইছিল, এমৰাতান তাকুলু এজন মহিলাই এই বুলি কোৱা শুনা পাইছিল, লে এবনাতিহা তাইৰ ছোৱালীজনীক,